ডায়েবেটিক পেচেণ্টৰ কাৰণে কেইটামান টিপছ, কেইটামান ইম্পৰ্টেণ্ট কথা ডিনাৰৰ বিষয়ে, ৰাতিৰ আহাৰৰ বিষয়ে। ৰাতিৰ আহাৰ যদি আপুনি ভুল ধৰণে লয়, তেতিয়াহ'লে ব্লাড ছুগাৰ হাই হৈ যোৱাৰ ৰিস্ক বহুত গুণে বাঢ়ি যায়। আৰু দেখা গৈছে এই ভুল প্ৰায় ডায়েবেটিক পেচেণ্টে কৰি থাকে। ৰাতিৰ আহাৰে অকল আপোনাৰ গ্লুক'জ লেভেলে মেইনটেইন নকৰে, গোটেই ৰাতিৰ মেটাবলিজম আৰু ৰাতিপুৱাৰ খালী পেটৰ ছুগাৰ লেভেলৰ ওপৰতো এফেক্ট পেলায়। আজি যি ৰাতিৰ আহাৰৰ কথা ক'ম, সেই আহাৰ ল'লে আপোনাৰ ব্লাড ছুগাৰ কণ্ট্ৰলত ৰখাত হেল্প কৰিব আৰু গোটেই ৰাতি আপোনাক এনাৰ্জি দিব। ৰাতি আমাৰ শৰীৰটো ৰেষ্ট মুডত থাকে, মেটাবলিজম শ্ল' হৈ যায় আৰু সেইকাৰণে ভুল ডিনাৰ আপোনাৰ শৰীৰত হেভি লোড দিয়ে। সেইকাৰণে ৰাতিৰ ডিনাৰ বেলেঞ্চ আৰু ৱেল ষ্ট্ৰাকচাৰ্ড হোৱাটো খুবেই দৰকাৰ, বিশেষকৈ যদি আপুনি এজন ডায়েবেটিক পেচেণ্ট হয়। এক বেলেঞ্চ ডিনাৰ মানে কমপ্লেক্স কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন আৰু হেল্ডি ফেটৰ এক সংমিশ্ৰণ। এতিয়া এটা এটাকৈ জানক ফাইবাৰ, প্ৰটিন, হেল্ডি ফেট এইবোৰ কি কি বস্তুত পাব। কমপ্লেক্স কাৰ্বহাইড্ৰেট, এইটোৱে ডায়েবেটিক থকাসকলৰ কাৰণে মেজিকৰ নিচিনা কাম কৰে, কিয়নো এইটোৱে গ্লুক'জক লাহে লাহে ৰিলিজ কৰে, একদম ফাষ্ট আপোনাৰ ব্লাড ছুগাৰ বঢ়াই দিব নোৱাৰে। কাৰ্বহাইড্ৰেটে পেট্ৰলত জুই লগাই দিয়াৰ নিচিনা কাম কৰে, একদম আপোনাৰ ব্লাড ছুগাৰ সোনকালে বঢ়াই দিব আৰু সোনকালে শেষ হৈ যায়। কাৰ্বহাইড্ৰেটে আপোনাক লাহে লাহে এনাৰ্জি দি থাকে আৰু সেইকাৰণে যেতিয়া আপুনি কমপ্লেক্স কাৰ্বহাইড্ৰেট ল'ব, ই শৰীৰক লাহে লাহে দীঘলীয়া সময়লৈকে শক্তি দি থাকিব আৰু আপোনাৰ গ্লুক'জ লেভেল কণ্ট্ৰলত ৰাখিব। এতিয়া জানক কমপ্লেক্স কাৰ্বহাইড্ৰেট ক'ত পাব। মিলেট আটা, ৰাগী আটা আৰু বাজৰা আটা। ৰাতি বা দিনত যদি আপুনি ৰুটি খাই ভাল পায়, সেই আটাৰে বনোৱা ৰুটিহে আপুনি খাব। আৰু যদি আপুনি ভাত খাই ভাল পায়, বগা চাউলতকৈ ব্ৰাউন চাউলটো মানে ব্ৰাউন ৰাইচটোহে আপুনি খোৱা ভাল, কাৰণ এইটো কমপ্লেক্স কাৰ্বহাইড্ৰেট। বগা চাউলটোত ৰিফাইন কাৰ্বছ থাকে, এইটো আপোনাৰ ছুগাৰ সোনকালে বঢ়ায়। ইয়াৰ উপৰিও আপুনি ডালিয়া খাব পাৰে বা মিঠা আলু খাব পাৰে, ইয়াতো কমপ্লেক্স কাৰ্বহাইড্ৰেট থাকে। এই আহাৰে ছুগাৰ বঢ়োৱা ৰখায়, কিন্তু কিমান পৰিমাণত খাব সেইটো ধ্যান ৰাখিব লাগিব। এইবোৰ ভাল বস্তু বুলি বেছিকৈ খাই দিয়াটো একদম ঠিক নহ'ব। যদি আপুনি ব্ৰাউন ৰাইচ লয়, এটা সময়ত সৰু এটা বাতিৰে এবাতি ৰাইচ ল'ব আৰু লগত 2টা বা 3টা সৰু সৰু ৰুটি ল'ব পাৰে। যদি আপুনি মিঠা আলু খায়, তাৰ লগত ভাত নাখাব আৰু ডালিয়া যদি খায়, ৰুটি নাখাব, ৰুটিটো এভইড কৰিব। এই প্ৰচেছ ফ'ল' কৰিলে আপোনাৰ ডাইজেশ্যন ঠিক থকাৰ লগতে সহজতে আপোনাৰ ব্লাড ছুগাৰ কণ্ট্ৰলত ৰাখিব পাৰিব। নেক্সট হৈছে ফাইবাৰ। তাৰ কাৰণে ভেজিটেবলছ ল'ব পাৰে, পাচলি ল'ব পাৰে, বিশেষকৈ এনেকুৱা পাচলি য'ত ষ্টাৰ্চৰ পৰিমাণ কম থাকে আৰু ফাইবাৰৰ পৰিমাণ বেছি থাকে। হাই ফাইবাৰ নন ষ্টাৰ্চি ভেজিটেবলছ আপোনাক নিউট্ৰিশ্যন দিয়াৰ লগতে গ্লুক'জ এবজৰ্ব হোৱাটো ৰখায়। এই পাচলিবোৰে বেছিকেলি এক ধৰণৰ স্পঞ্জৰ নিচিনা কাম কৰে, গ্লুক'জক শুহি লয়, লাহে লাহে আপোনাৰ তেজত ৰিলিজ কৰে, যিটোৰ কাৰণে ছুগাৰ লেভেল একেবাৰে বাঢ়ি যাব নোৱাৰে আৰু ষ্টেবল ৰাখে। এতিয়া নন ষ্টাৰ্চি পাচলি কি কি সেইটো জানি লওক। পালেং, মেথি শাক, বন্ধাকবি, ফুলকবি, লাও, তিতা কেৰেলা, ভেন্দি, ফ্ৰেঞ্চ বিনছ, এইবোৰ আপোনাৰ কাৰণে সকলোতকৈ বেষ্ট অপশ্যন। প্ৰত্যেক আহাৰত, বিশেষকৈ ৰাতিৰ আহাৰত এনেকুৱা ধৰণৰ পাচলি আপুনি আধা প্লেট ল'বই ল'ব। আৰু আধা প্লেট ল'ব পাৰে ৰুটি বা ব্ৰাউন ৰাইচ বা ওটছ, ইয়াৰ 3টাৰ ভিতৰত যিকোনো এটা ল'ব পাৰে। এই ধৰণৰ আহাৰে আপোনাৰ ব্লাড ছুগাৰ কণ্ট্ৰলত ৰাখিব। নেক্সট ইম্পৰ্টেণ্ট প্ৰটিন। প্ৰটিনে আপোনাৰ ব্লাড ছুগাৰ ষ্টেবল কৰে আৰু গোটেই ৰাতি আপোনাক ফুল আৰু ছেটিছফাইড ৰাখে। প্ৰটিনৰ কাৰণে আপুনি দাইল ল'ব পাৰে, মগু দাইল, মচুৰ দাইল, বুটৰ দাইল, এইবোৰ পাতল হোৱাৰ লগতে ইয়াত হাই ফাইবাৰো থাকে, আপোনাৰ ছুগাৰ কণ্ট্ৰল ৰখাত হেল্প কৰে আৰু আপোনাৰ ডাইজেশ্যনো ভাল কৰে। ইয়াৰ বাহিৰেও কণী, পনীৰ, মাছ, চিকেন এইবোৰো ল'ব পাৰে প্ৰটিনৰ কাৰণে। যদি আপুনি ডিনাৰত প্ৰটিন ল'ব বিচাৰে, তেতিয়াহ'লে এই বস্তুবোৰৰ ভিতৰত আপোনাৰ পচন্দ মতে যিকোনো এটা বস্তু নিশ্চয়কৈ ল'ব লাগে। এইটোৱে আপোনাক ছুগাৰ কণ্ট্ৰল কৰাৰ লগতে আপোনাক যথেষ্ট এনাৰ্জিও দিব। নেক্সট, বহুত ইম্পৰ্টেণ্ট হেল্ডি ফেট। ফেট আমাৰ শৰীৰৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কিন্তু সেই ফেট আমি ক'ৰ পৰা লৈছোঁ সেইটোহে মন কৰিবলগীয়া কথা। হেল্ডি ফেটে আপোনাৰ ব্লাড ছুগাৰ ষ্টেবিলাইজ কৰাৰ লগতে
আপোনাৰ হাৰ্ট আৰু এনাৰ্জি লেভেলৰ কাৰণেও বহুত বেছি হেল্পফুল। হেল্ডি ফেটৰ কাৰণে আপুনি শুদ্ধ সৰিয়হৰ তেল বা ভাল গৰু ঘিউ, ভাল মানে যিটো আমাৰ দেশীয় গৰু, সেই গৰু ঘিউ আপুনি ল'ব লাগে। শুদ্ধ সৰিয়হৰ তেল আৰু ভাল গৰু ঘি এইকেইটা আপুনি আহাৰ বনোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপোনাৰ পকেটে এলাউ কৰে তেতিয়াহ'লে এক্সট্ৰা ভাৰ্জিন অইল আপুনি চালাডত দি খাব পাৰে। আৰু এনেকুৱা বস্তু খাব পাৰে যিবোৰত নেচাৰেল অইল থাকে, লাইক বাদাম, আখৰোট, ছানফ্লাৱাৰ চিডছ, চিয়া চিডছ। এই সকলোবোৰ হেল্ডি ফেটৰ খুব ভাল অপশ্যন। হেল্ডি ফেটে শৰীৰক লং লাষ্টিং এনাৰ্জি দিয়ে, গ্লুক'জ লেভেল ষ্টেবল ৰখাত হেল্প কৰে। চ' ৰাতিৰ আহাৰত আধা টিস্পুন ঘি, অলপ নাটছ আৰু অলপ চিডছ লোৱাটো কৰিব। হেল্ডি ফেট আমাক দৰকাৰ, কিন্তু কম পৰিমাণতহে খাব। আহাৰ বনাবৰ কাৰণে আপুনি 2 টিস্পুন সৰিয়হৰ তেল ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপুনি ঘি খায়, গোটেই দিনটোত আপুনি 1 টিস্পুন ঘিহে খাব। ৰাতিৰ আহাৰৰ দুটামান ভাল অপশ্যন কৰিব। মাল্টিগ্ৰেইন আটাৰ ৰুটি, মেথি আৰু পনীৰৰ এখন চব্জি, আৰু লগত তিয়হৰ চালাড ল'ব পাৰে। এই আহাৰে আপোনাক হাইড্ৰেশ্যন আৰু ডাইজেশ্যনৰ কাৰণে বহুতখিনি এনজাইম দিব। ছেকেণ্ড অপশ্যন, ব্ৰাউন ৰাইচেৰে বনোৱা ভেজিটেবল পোলাও আৰু তিয়হৰ চালাড। ব্ৰাউন ৰাইচত কবি, বিন, গাজৰ এইবোৰ পাচলি মিহলাই বনাব পাৰে। আৰু থাৰ্ড অপশ্যন, বাজৰা ৰুটিৰ লগত লাওৰ ভাজি এখন বনাই খাব পাৰে। একেবাৰে এইকেইটাই যে খাব লাগিব তেনেকুৱা কোনো কথা নাই। আপোনাৰ চইচ মতে অলপ চেঞ্জ কৰিও খাব পাৰে। এটা কথা মন কৰিব, ৰাতিৰ আহাৰ কমকৈ কৰিব আৰু আহাৰ কৰাৰ পিছত পাৰিলে অকণমান খোজকাঢ়িব, যাতে আপোনাৰ ডাইজেশ্যন ভাল হয় আৰু চুগাৰ লেভেল ষ্টেবল থাকে। ৰাতিপুৱাৰ আহাৰো আপোনাৰ সাংঘাতিক ইম্পৰ্টেণ্ট। ৰাতিপুৱা যদি আপুনি চাহ একাপ খাব খোজে তেতিয়াহ'লে আপুনি একাপ গ্ৰীণ টি ল'ব পাৰে। লগত আপুনি বিস্কিট লোৱাতকৈ আখৰোট, বাদাম, পিষ্টা এনেকুৱা ধৰণৰ বস্তুবোৰ আপুনি ল'ব পাৰে। এতিয়া আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট, মানে ৰাতিপুৱা আমি যিটো নাস্তা কৰোঁ সেই নাস্তাটো যেতিয়া আপুনি কি ল'ব, এগিলাচ গাখীৰ বা এবাটি দৈৰ লগত যিকোনো হাই ফাইবাৰ গ্ৰেইন ল'ব পাৰে। ডালিয়া খাব পাৰে, গাখীৰৰ লগতো খাব পাৰে, নহ'লে নিমখীয়াকৈ বনাই অকণমান খিচিৰি নিচিনাকৈও বনাই আপুনি খাব পাৰে। অ'টছ, ৰুটি, বেচনৰ চিলা, গজালি ওলোৱা মগু এনেকুৱা ধৰণৰ বস্তুবোৰ ল'ব পাৰে। দুপৰীয়াৰ আহাৰ লওঁতে এইটো মন কৰিব যে আপোনাৰ প্লেটখনত আধা প্লেট পাচলি, চালাড থাকিব লাগে। যদি আপুনি পাচলিখিনি কেঁচাই খাব নোৱাৰে তেতিয়াহ'লে অকণমান চটে কৰি, মানে অকণমান পাতলকৈ ভাজি পেলাই তেনেকৈ খাব পাৰে, নহ'লে ষ্টিম কৰি পাতলকৈ উহুৱাই আপুনি খাব পাৰে। আৰু লগত অলপ ল'ব প্ৰ'টিন, দাইল, ৰাজমা, দৈ, পনীৰ, চিকেন বা ফিছো ল'ব পাৰে। আৰু তাৰ লগত অলপ ল'ব ৰুটি, ডালিয়া বা অ'টছ। আৰু যদি আপুনি এইকেইটা ল'ব নোখোজে, আপুনি যদি ভাত খাব খোজে তেতিয়াহ'লে সৰু বাটি এটাৰে এবাটি আপুনি ব্ৰাউন ৰাইচ ল'ব পাৰে। গধূলি সময়ত হয়তো আপোনাৰ অকণমান নাস্তা খাবলৈ মন যাব, তেতিয়া আপুনি যিকোনো ফল মূল, বতৰৰ ফল মূল হ'লে বেছি ভাল। অলপ গজালি ওলোৱা বুট, গজালি ওলোৱা মাহ, ভজা বুট, ভেজিটেবল চুপ, পনীৰৰ লগত অকণমান পাচলি পাতলকৈ চটে কৰি অকণমান খুব কম তেলত অকণমান ভাজি পেলাই, একেবাৰে সিজিবলৈ নিদিব, সেইখিনিও আপুনি তেনেকৈ খাব পাৰে। চ' আজি আছিল আমাৰ এইখিনি কথা। ডায়েবেটিক পেচেণ্টে ৰাতিৰ আহাৰ কেনেকৈ কৰিব বা গোটেই দিনটোৰ আহাৰ কেনেকৈ কৰিব, বিশেষকৈ ৰাতিৰ আহাৰটো মন কৰিবলগীয়া এটা বিষয়। আপোনালোকে মোক যথেষ্ট প্ৰশ্ন কৰি থাকে, সেই প্ৰশ্নৰ আধাৰতে আজি এই কণ্টেণ্টটো বনোৱা হ'ল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। চ' খুব সুখেৰে থাকক, নিজৰ বহুত যত্ন ল'ব, খুব সুন্দৰ হৈ থাকক, মোৰ শুভেচ্ছা থাকিল।